এভৰিৱান আজি হল শ্ৰী শ্ৰী লক্ষ্মী মাৰ পূজা কি ধৰণে মই প্ৰস্তুতি আৰম্ভ কৰিছো আজি সকলোখিনি আপোনালোকক দেখুৱাম আনেটি ফ্লগলৈ স্বাগতম জনাইছো বলকচোন আজি ভিডিঅ'টি ষ্টাৰ্ট কৰো আঁকিছো লক্ষ্মী মাৰ ভৰি আজি লক্ষ্মী মা আমাৰ ঘৰত পদাৰ্পণ কৰিব তো ভুল আঁকিলাছো ক'ত ভুল আঁকিলো কিয় লেফ্ট ৰাইট হ'ব এখন ভৰি বুবুৱে আঁকিছে এখন মই আপোনালোকে কওকচোন কোনখন লক্ষ্মী মাৰ ভৰি বেছি ভাল হৈছে এইখন বুবুৱে আঁকিছে এইখন মই আঁকিছো এইখন বেছি ভাল হৈছে মোৰখন বেছি মৰম লগা আছে দেখা হ'ব কি কৰিবা পাত লাগে বোলে আমাকো এখন কাটি দিয়া দুখন কাটা একেলগে এখন বাৰান্দাত থৈ দিয়া মোৰ কাৰণে और आंटी सर फोन तो हाथ से मैं टानी आছো दे মাধৱীলতা কলৰ পাত এইখন অকণমান বেয়া ন যোৱা বছৰৰ এইখিনি ওলাই দিম এতিয়া নতুন ধানৰ কি লগাম যাতে আমাৰ ঘৰৰ লক্ষ্মী ঘৰলৈকে আহে আৰু ধনে ধানে মানে বৃদ্ধি হয় তো তাৰে কামনা কৰি ধন ধান সকলো বৃদ্ধি হ'ব লাগিব তাৰে কামনা কৰি এতিয়া ধানৰ কি পবিত্ৰ মানা যায় বজাৰত সকলোৱে ৰবাব টেঙা কিনিছে ময়ো ৰবাব টেঙা কিনিছোঁ লক্ষ্মী পূজাত কিবা ৰবাব টেঙা দিয়ে আৰু কুঁহিয়াৰ এইবোৰ মানে দিবই লাগে যেন প্ৰসাদত আৰু এইটো 10 টকা লৈছে আৰু আমাৰ নাৰিকল নাই নাৰিকল কিনিব লগা হৈছে নাৰিকল এটা নাৰিকলত 50 টকা লাড্ডু নাৰিকল আৰু চুজি প্ৰসাদৰ বাবে
নাৰিকলৰ পানী চুপত আৰু সকলো বন্ধু বান্ধৱীলৈ লক্ষ্মী পূজাৰ শুভ কামনা থাকিলে এতিয়া লক্ষ্মী পূজাৰ সকলোখিনি কাম মোৰ হৈয়ে গ'ল এতিয়া মাত্ৰ লক্ষ্মী চৰিতখন পঢ়িবলৈকে আছে মোৰ প্ৰসাদ গ'ল পূজাৰ মহাপ্ৰসাদ আজি দিনটো আছিলোঁ উপবাসে এতিয়া প্ৰসাদ খাওঁ আৰু আপোনালোক সকলোকে বিদায় মাগিছোঁ আজি ভ্লগটি এনেধৰণে সামৰণি মাৰিলোঁ